এভৰিৱান, নতুন এটা ভিডিঅ'লৈ মই পল্লৱী আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ৰাতিপুৱা গা পা ধুই আহি আজৰি হৈ পৰ্দাবিলাক অকণমান কুচাই দিছোঁ আৰু দেখিছোঁ বাহিৰৰ ৰ'দটো একদম কাঢ়া। মানে এনেধৰণৰ ৰ'দবিলাক হ'লে মোৰ ৰাতিপুৱাই কিবা কামবিলাক কৰিবলৈ মন নাযায়, কিন্তু কি কৰিব, কাম বনটো কৰিবই লাগিব। যিমান গৰম হ'লেও ঠাণ্ডা হ'লেও আমিতো আমাৰ পাকঘৰৰ কামখিনি কৰিবই লাগিব। এতিয়া প্ৰথমেই পাকঘৰলৈ আহি পাকঘৰৰ খিৰিকীখন খুলি দিছোঁ আৰু বাহিৰত ৰ'দটো দেখি কিবা দিনটোলৈ চিন্তাই লাগি গৈছে। আৰু আনফালে মই ৰাতি অইল ডিছপেঞ্চাৰত অলপমান তেল ভৰাইছিলোঁ আৰু যিহেতু পাউচ চোপা ভৰাইছিলোঁ, পাউচটোত অলপমান তেল গোট খাই আছে আৰু এইখিনি ভাবিছিলোঁ অলপমান ইউজ হ'ব। আৰু ৰাতিয়ে যিখিনি বাচন ধুই থৈছিলোঁ ৰাতিপুৱা সমস্ত এইখিনি ভৰাব লাগিব, নিজৰ জেগাত হ'লেহে ভাল লাগে আচলতে। আৰু এইখিনি হৈছে মোৰ ৰাতিপুৱা ডেইলি ৰুটিন। এইখিনিৰ মাজতে ব্ৰেকফাষ্ট বনোৱা, আনবিলে টিফিন বনোৱা, এইখিনিতো কৰিবই লাগিব। আৰু এনেধৰণে ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ, আগলৈ নিশ্চয় ভিডিঅ'টো চাই ভাল পাব। এতিয়া ৰাতিপুৱা কামখিনি কৰি থকাৰ মাজতে মই আনবিকাৰ লগতো কথা পাতি আছোঁ। আচলতে তাইক মই অলপমান লিখিবলৈ দি থৈ আহিছিলোঁ আৰু তাই লিখা হৈ যোৱাৰ পাছত তাই মোক কিবা কিবি কৈ আছিলে। আচলতে তাই কিবা এটা বস্তু বোলে ভাগি থাকিলে, সেইটো ভৰাবলৈ তাই কিবা পলিথিন এটা লাগে। আৰু এয়া দেখিছেনে, আনবিকাই মোৰ লগত ৰাতিপুৱা কথা পাতি আছে। এতিয়া আনবিকাৰ লগত কথা পাতি থকাৰ মাজতে যোৱাকালি আচলতে আলহী আহিছিলে আৰু আলহী আহিলেতো আপোনালোকে জানেই কিমান বেছি বাচন ওলায়। আৰু সেইকাৰণে মই যিবিলাক চামুচ, কাটা চামুচ, এনেধৰণৰ সৰু সৰু বস্তুবিলাক মই ৰাবাৰ বেণ্ড দি একেলগে এটা এটা ছেট কৰি থওঁ। তেতিয়া সময়ত সকলোবিলাক বস্তু ধুনীয়াকৈ বিচাৰি পোৱা যায়। আৰু এইবিলাক হৈছে সৰু সৰু কিচেন টিপছ, এইবিলাকে আচলতে বহুত কামত আহে। আৰু এতিয়া চুলিখিনি যিহেতু ধুইছিলোঁ, ধুনীয়াকৈ বান্ধি লৈছোঁ। বান্ধি লোৱাৰ পাছতে এয়া আহি গ'ল আমাৰ ব্ৰেকফাষ্ট। ব্ৰেকফাষ্টত মই আজি বনাইছিলোঁ নিউট্ৰেলা, ৰঙালাও আৰু দাংবডি দি এখন শুকান চব্জি। আচলতে এই ভাজিকণ মই খাই বিৰাটেই বেছি ভাল পাওঁ। আচলতে এনেধৰণে শুকানকৈ বনাই আৰু যেতিয়া 50% কুকড হৈ যাব তেতিয়া মই ইয়াতে দিম ভেন্দি। যদি ভেন্দিকেইটা বাকী পাচলিখিনিৰ লগত দিওঁ তেতিয়া ভেন্দিকেইটা বেছিকৈ সিজি যাব আৰু পাচলিখিনি খাই ভাল নালাগে। আৰু পাচলিখিনি আধা সিজাৰ পাছত ভেন্দিকেইটা দিলে আচলতে ভাল লাগে খাবলৈ। আৰু ভালদৰে এতিয়া মিহলাই মই কম জুইত ঢাকন দি পেলাই অলপমান সময় সিজিবলৈ দিম। এতিয়া পাচলিখিনি ঢাকন দিয়াৰ পাছত এয়া ধুনীয়াকৈ সিজি গ'ল আৰু ভেন্দিকেইটাও ধুনীয়াকৈ সিজি গ'ল। দেখিছেনে, ধুনীয়াকৈ সিজাৰ পাছতো কিন্তু ভাগি যোৱা নাই। আৰু এয়া হৈছে আমাৰ ব্ৰেকফাষ্ট আৰু লগতে আছিলে অমলেট। এতিয়া ব্ৰেকফাষ্ট কৰি উঠি আনবিকাক স্কুলত থৈ আহিলোঁ আৰু আনফালে আহি গ'ল আমাৰ অনলাইনৰ এটা বস্তু। আৰু এইটো মই অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। এইটো এটা সৰু বস্তু হয়, কিন্তু বহুত কামত অহা বস্তু হয়। যিহেতু আপোনালোকে দেখিছে আমাৰ দৰ্জাখনৰ তলফালে অলপমান ফাঁক আছে। আমাৰ আচলতে ঘৰটো বনাওঁতে আৰ্কিটেক্ট লগোৱা হোৱা নাছিলে, সেইকাৰণে কিছুমান বস্তু মিস্ত্ৰীয়ে অকণমান গণ্ডগোলটো কৰে। আৰু দৰ্জাখনৰ ফাঁক হোৱাৰ কাৰণে তলফালৰ পৰা কেতিয়াবা পোক সোমাই যাব পাৰে। সেইকাৰণে ভাবিছিলোঁ অনলাইনত এনেকুৱা এটা বস্তু অৰ্ডাৰ কৰোঁ, কিন্তু এইখন দৰ্জাত আমাৰ কামত নাহিলে। সেইটোৱে মই হাজবেণ্ডৰ লগত কথা পাতি আছিলোঁ। কিন্তু আমাৰ আৰু এখন দৰ্জা আছে, তাত মই আপোনালোকক এবাৰ লগাই দেখাই দিওঁ। এতিয়া আনফালে দেখিছেনে, আমাৰ এইখন দৰ্জাত কিন্তু ধুনীয়াকৈ ফিট হৈ গৈছে। এইখন দৰ্জাৰটো আমাৰ সৰুকৈ ফাঁক এটা আছিলে, যিহেতু ফাঁকটো থাকে আৰু মই ডোৰমেট দি পেলাই ঢাকি থওঁ আৰু ৰাতি হ'লে কিন্তু পোক পতংগ সোমাব পাৰে বুলি। আচলতে এইটো এটা সৰু বস্তু হয়, কিন্তু কামত বহুত দৰকাৰী হয়। আপোনালোকে কেতিয়াবা ল'ব পাৰিব। আৰু এয়া দেখিছেনে, লগোৱা প্ৰচেছটো একদম ইজি হয় আৰু এনেধৰণে মই লগাই দিছোঁ। আৰু ফাঁকটো মই আপোনালোকক এবাৰ দেখাই দিছোঁ দৰ্জাখনৰ লগোৱাৰ পিছত আৰু লগোৱাৰ আগত। চাওকচোন, এইডাল মই আপোনালোকক এবাৰ আঁতৰাই দেখাই দিছোঁ। এইডাল আঁতৰোৱাৰ পিছত যথেষ্টখিনি ফাঁক হৈ থাকে। আৰু এনেকুৱা গৰম দিনত কিন্তু বাহিৰত যিহেতু পোক পতংগবিলাক আৰু সাপবিলাকো ভিতৰত সোমাব পাৰে, সেইকাৰণে মই এইডাল কিনিছিলোঁ। এইখন দৰ্জাত কিন্তু খুব ধুনীয়াকৈ কামত আহিছে, আপোনালোকেও ল'ব পাৰে। এইটো বস্তু আপোনালোকে ল'ব, দেখিবলৈও ভাল লাগে আৰু ইজি প্ৰচেছ হয়। আৰু এয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ দৰ্জাখনত ফিটিং হৈ গৈছে। এতিয়া এটা কাম হৈ যোৱাৰ পিছতে আনফালে আহি গ'লোঁ পাকঘৰলৈ। আৰু এয়া হৈছে ভোট জলকীয়া। বাৰীত যিহেতু দুজোপা ভোট জলকীয়া লগাইছিলোঁ, তাৰে এইবিলাক মাজে মাজে ওলাই থাকে। আৰু এতিয়া মই ভোট জলকীয়া আচাৰ বনাম। কেঁচিৰে ধুনীয়াকৈ কাটি লৈছোঁ, অকণমান নিমখ দি ধুনীয়াকৈ ৰ'দত দিম, যিহেতু ৰ'দটো একদম কাঢ়া। আৰু ইয়াতে চামুচ ব্যৱহাৰ কৰা নাই, একেবাৰে খৰখেদা। আৰু আনফালে এয়া আছিলে অলপমান লাই পাত, যিহেতু বাৰীত অলপ অলপ লাইবিলাক এতিয়া ওলাই আছে, কম পৰিমাণত লাইখিনি আছে। আৰু আনফালে এয়া মই লগাই ল'লোঁ অলপমান ফেচ পেক, যিহেতু কাম কৰাৰ মাজতে নিজৰ
ছালৰ আৰু চুলিৰ যতনো ল'ব লাগে নহ'লে বেলেগকৈ আৰু সময় পোৱা নাযায় ইয়াতে মই মুলতানী মিট্টি আৰু অকণমান এল'ভেৰা লগাই পেলাই এয়া ফেচ পেক লগাই লৈছোঁ আৰু ইয়াত দেখিছেনে খুব ধুনীয়াকৈ ফেচ পেকটো লগাই লৈছোঁ যিহেতু মোৰ পিগমেণ্টেশ্যনৰ প্ৰব্লেম আছে ছালত আৰু এয়া মোৰ যিটো ফেচ পেক হয় লগোৱা হৈ গ'ল ধুনীয়াকৈ এতিয়া দুপৰীয়া খাই বৈ গধূলি সময়খিনিত ইয়াতে মই বনাবলৈ লৈছোঁ লস্সি যিহেতু গৰম বহুত পৰিছে হাজবেণ্ডেও কৈ আছিলে যে ঠাণ্ডা কিবা এটা খাবলৈ মন গৈ আছে দৈ আছিলে যিহেতু সেইকাৰণে ভাবিছোঁ এতিয়া লস্সি বনাওঁ আৰু ইয়াতে মই দৈ লৈছোঁ দৈ যিহেতু মই ইয়াতে লস্সি বনাবলৈ লৈছোঁ 4 গিলাচ সেইকাৰণে ইয়াতে লৈছোঁ দৈ প্ৰায় 500 গ্ৰামৰ মানে আধা কেজিৰ দৈ লৈছিলোঁ আৰু লগতে লৈছোঁ 1 কাপ গাখীৰ আৰু লগতে লৈছোঁ মই ইয়াতে চেনি যিহেতু চেনি আমি এভইডে কৰোঁ তথাপিও কেতিয়াবা কিছুমান ৰেচিপিত কিন্তু চেনিটো বেছি ভাল লাগে ইয়াতে মই চেনি দিছোঁ ডাঙৰ চামুচেৰে 4 চামুচ আপোনালোকে নিজৰ আন্দাজ অনুসাৰে দিব পাৰিব এতিয়া গোটেইকেইটা বস্তু দিয়া হৈ গ'ল এতিয়া মিক্সিত মই গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি ল'ম লস্সিখিনি ৰেডি হৈ গ'ল এতিয়া মই চাৰ্ভ কৰিবলৈ লৈছোঁ আৰু এই ক্ৰিমি লস্সিখিনিত কিন্তু মই বৰফ ব্যৱহাৰ কৰা নাছিলোঁ আৰু মই দৈটো আৰু গাখীৰখিনি মই ফ্ৰিজত থৈ দিছিলোঁ সেইকাৰণে ঠাণ্ডা আৰু ক্ৰিমি এই লস্সিটো ধুনীয়াকৈ চাৰ্ভ কৰি দিছোঁ এতিয়া এই ক্ৰিমি লস্সিখিনি চাৰ্ভ কৰা হৈ গ'ল এতিয়া মই ওপৰতে দৈৰ যিটো ক্ৰীম আছিলে এইখিনি মই ওপৰত দি দিছোঁ আৰু এনেধৰণে দিলেও কিন্তু খাবলৈ বিৰাট টেষ্টি হয় আৰু এয়া দেখিছেনে দেখিবলৈ কিমান বেছি ধুনীয়া লাগিছে এইখিনি দিয়াৰ পাছত এতিয়া মই ওপৰত দিম ড্ৰাই ফ্ৰুটছ দি গাৰ্নিছ কৰি দিম ইয়াতে মই দিছিলোঁ আলমণ্ডছ আৰু কাজু যিহেতু মোৰ ওচৰত পিস্তা নাছিলে আপোনালোকে পিস্তা থাকিলে পিস্তাও দিব পাৰে আৰু এয়া দেখিছেনে গৰম দিনত কিন্তু এনেকুৱা এগিলাচ খালে কিন্তু বিৰাট বেছি ভাল লাগে একেবাৰে কম সময়তে হৈ যোৱা এই লস্সি ৰেচিপিটো আৰু আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় মোৰ আজি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহোঁ বাই বাই